हेलो कैसे आप लोग वेलकम टू दीपज्योति ब्लॉग सो बहुते কৈছে আৰু ল'ৰা ছোৱালীয়ে কৈ আছে যে পিছত কৈ আছো অলপ পিছত মানুহ এটা আহিছে মানুহ আহিলে অলপ ভিডিঅ' কৰিব লাজ লাগে দিছো মানুহটো গেল ইটা ভিডিঅ'টো মানে আৰম্ভ কৰোঁ এটা ডিউটি মোক মানে মোৰ লগত দুজন মানে কৈ আছে যে ডিউটি এটা লাগে ভাল ডিউটি আৰু কম টাইমত ডিউটি 8 ঘণ্টামানৰ হ'লে হয় আৰু ভাল দৰমহা হ'লে হয় মই ডিউটি এটা বিচাৰি পালোঁ ফাইনেলি তো ডিউটিটোত মানে এটা কি হৈছে দৰমহাও বহুত কম টাইম ডিউটি মানে কম ঘণ্টা 8 ঘণ্টা কৰিলে হ'ব ডিউটিটো হৈছে যে ডিউটিটো দৰমহাটো হৈছে 50,000 আৰু ইফালে ডিউটিটো হৈছে যে হেডলাইটটো মানে ব্লাষ্ট হৈছে ব্লাষ্ট হোৱাৰ কাৰণে মানে এটা লেম্প লৈ কিনে মানে ৰেলৰ বিভাগে কৈছে যে যোনে কৰে আৰু এই ৰেলৰ আগত মানে এটা লেম্প লৈ দাউৰি থাকিব লাগে কাৰণ নহ'লে হেডলাইটটো ফাটি গৈছে নহয় ফাটি যোৱাৰ ফলত মানে দেখা নাপায় গতি লেম্পটো লৈ দাঙি গ'লে তেতিয়াহ'লে মানে দেখা পাব আৰু সেইকাৰণে চাকৰিটো প্ৰভাইড কৰিছে যদি আপোনালোকে ল'ব বিচাৰে কমেণ্ট বক্সত জনাব সকলে আপোনালোকক যে কৈ থাকে কামৰ কথা কৈ থাকে আৰু তেখেতসকলক টেগ কৰক আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই